আমাৰ সদায় অসমৰ আমাৰ গৌৰৱ, আমাৰ সৰ্বন্ন কোমল ডাঙৰীয়া, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ হৃদয়ত সদায় আছে আৰু থাকিব। আৰু মই নিজেই কথাষাৰ কৈ এখন খোলা মঞ্চৰে তেখেতক আদৰণি জনাব বিচাৰিছোঁ। এখন মেডিকেল কালেক্টৰ সকলো ডিজাৰ্টেশ্যনৰ এখন টেষ্ট কামিশ্যন হোৱা নাই। লিগেল ইনষ্টিটিউশ্যন কি আছে আৰু দিল্লীৰ ভিতৰত? নেশ্যনেল ল ইউনিভাৰ্চিটি এখন আছে আৰু আজিৰ কাৰণে খুব ইণ্টাৰেক্ট হৈছে বেংগলোৰ, নালচা, যিমানবিলাক আছে মুম্বাই, চেন্নাই, আৰ্গুমেণ্টত যাবই লাগিব। ভকেবুলাৰী মানে এক্সচেঞ্জ হ'ব, কিমান পাৱাৰফুল আৰু খুব দৰকাৰ আছে। নৰ্থ ইষ্টৰ লিগেল ইনষ্টিটিউশ্যনবিলাকৰ ভিতৰত দিছ ইজ দ্য অনলি ইনষ্টিটিউশ্যন। মানুহবিলাকে ল পঢ়া নাছিল, কেছ বিকানে ভেৰি লুক্ৰেটিভ প্ৰফেশ্যন। আৰু সব ক্ষেত্ৰতে লিগেল এৱেৰনেছটো ডেভেলপ হ'বই। ইভেন ইফ ইউ মেক দ্য চিটিজেন concerned and responsible for his or her duty to the nation, duty and responsibility to the society, he or she must have. আৰু এতিয়া কম্পিটিটিভ ৱৰ্ল্ড, এতিয়াতো আমি কোনো শ্বৰ্টকাট ল'বই নোৱাৰোঁ। all become transparent because of the digital activity, digital platform. Everything becomes so transparent. So you need to focus yourself with your ability and wisdom, with your smartness. এইখিনি হাসিল কৰিবই লাগিব। হাসিল কৰাৰ কাৰণে কিমান কষ্ট কৰিব লগা হয়, সেইটো কৰিবই লাগিব। এইটো এটা জীৱনৰ এটা স্মৰণীয় ঘটনা, ঠিক আছে। আৰু খুব ভাল লাগে এইটো, আৰু গ্ৰুপত পঢ়িব লাগে দেই। এই ছাবজেক্টটো সদায় গ্ৰুপ ডিছকাশ্যন কৰি পঢ়া ছাবজেক্ট। এটা চেপ্টাৰ উলিয়াই ল'ব লাগে, 4-5টা পঢ়িব লাগে। তেতিয়া মানে কি হ'ল, লিগেল বস্তু যে হাইলি টেকনিকেল, ইট ইজ পিয়ৰলি ছাবষ্টেন্স বেছ। উইদাউট ছাবষ্টেন্স ইউ কেনট ষ্টেণ্ড। You need to develop substance out of the issue. মই সুপ্ৰিম কোৰ্টত আগতে এইবিলাক কথা শিকিছিলোঁ। when I was there, মই 6 বছৰ কোৰ্ট নম্বৰ 1ত কটাইছিলোঁ আইনভিত্তিক কেছত 6 years। কেতিয়াবা কি হ'ল, এদিন আৰ্গুমেণ্ট শেষে নহয়, আকৌ নেক্সট ডেলৈ গুচি যায়। টেলিকম এটা ইছ্যু আছে, টেলিকম। এই টেলিকমত মানে বেষ্ট অফ দ্য বেষ্ট লয়াৰবিলাকৰ আৰ্গুমেণ্ট শুনাৰ মোকো ভাগ্য আছে। সেইটো লিগেল উইজডমটো, লিগেল এবিলিটি, লিগেল স্মাৰ্টনেছ, লিগেল প্ৰেজেণ্টেশ্যন, এই বস্তুবিলাকতো একদম প্ৰেক্টিছৰ ওপৰত নিৰ্ভৰ কৰে। যিমান প্ৰেক্টিছ কৰিবা সিমান ইউ উইল বি পাৱাৰফুল। প্ৰেক্টিছ নকৰিলে কিন্তু ইউ উইল অলৱেজ বি লিটিল বিট অফ ডাউটফুল এবাউট ইউৰ এবিলিটি। কথাটো কম বন্ধ হৈ যাব নেকি, অপজিশ্যন উকিলে লৈ ল'ব নেকি পইণ্ট, ভয় থাকিব। কিন্তু প্ৰেক্টিছ যিমান হ'ব, মই 4-5জন 6জন ল'ৰা গোটাই লওঁ, অকলে নপঢ়োঁ। মই জানো যে অকলে পঢ়িলে মস্ত বৰ হৈ এইবিলাক পঢ়ি থাকে। 4-5জন গোটাই লওক, গোটেইকেইটাই পাছ কৰি লওক। তাৰপিছত এটা ছাবজেক্ট উলিয়াই লওক। এটা ইঞ্জিন কিমান চলিব আৰু। কিন্তু এইটো সময়, যিটো সময়ত তোমালোক এতিয়া আছা, এই সময়টো কষ্ট কৰা সময়। গতিকে কষ্টটো কেনেকৈ কৰিব লাগে তাৰো এটা বিজ্ঞানসন্মতভাৱে এখন কাৰ্যসূচী বনাব লাগে। মই সদায় এইটো বিশ্বাস কৰোঁ। কলেজ ল ইনষ্টিটিউশ্যনবিলাকৰ লগত এনেকৈ ধৰণৰ অহা যোৱা কৰি কথা বতৰা আগতীয়াকৈ ফিক্স কৰিব লাগে। বিফৰ ষ্টাৰ্টিং দ্য শ্ব' 2-2 ব্ৰেইন ষ্টৰ্মিং ছেশ্যন, এটা ছাবজেক্ট মেটাৰ। আজিকালি মডাৰ্ণ যিটো চেলেঞ্জেছ আছে ইন দ্য লিগেল এছপেক্টত, what are the most challenges that is arising out of the present is behavior of the global society. Our property system, administrative system, judicial system, or other system, you will have to have the awareness. কিছুমান কথা ছাত্ৰ অৱস্থাত যদি গম পোৱা যায়, পাছলৈ বহুত কামত আহে। এই গোটেই এডিশ্যন অফ অল দিছ কোৱালিটি ইনগ্ৰিডিয়েণ্টছ ভেৰি ভেৰি হেল্পফুল। এতিয়া মই চাইছোঁ শিকাৰ আগ্ৰহ আছে, ইনকুইজিটিভনেছ আছে, ইণ্টাৰেষ্ট আছে, পেশ্যেণ্ট আছে, এই গোটেই সম্বলবিলাক আছে। আৰু ইউথ পাৱাৰ ইজ দ্য সুপ্ৰিম পাৱাৰ। সেইকাৰণে মোদী চাহাবে সদায় কয় ইউথ লেট ডেভেলপ। ৱাই? আৰু এই সময়টোৱে হৈছে মানুহৰ জীৱন গঢ়া।